এয়া দেখিবলৈ পাইছে আমাৰ গাঁৱৰ চাইডে গোটেই পানী হৈ গৈছে। এইফালে পুৰা নাওবিলাক চলি আছে। কি হ'ব আৰু গোটেই পানী আহি পাইছে। এইফালে দেখিছে পুৰা নাওলৈ গৈ আছে। পানী হৈ গৈছে কি হ'ব আৰু। এইফালে গাঁওখন আছে, আহি পাব আৰু আজিৰ দিনটোৰ ভিতৰত। বঢ়িয়াকৈ গৈ গৈছোঁ বগলীলো। এইফালে বৰ্তমান আৰু নাও আহি আছে। চবফালে অনলি পানী। সেইবিলাক নাওবিলাক দেখিছে, পানী হোৱাৰ কাৰণে বেলেগ চাইডে গৈছে আৰু চব বাৰী ভাঙি পেলাই। এইবিলাক দেখিছে কি বিৰিণা পাত। এইফালে আছে আমাৰ গাঁওখন, এইফালে চাওক পুৰা ধুনীয়া জেগা। এইফালে গৰুটো বহি আছে, এইফালে এজনী আছে গৰু। এয়া দেখিছে বুদ্ধেশ্বৰ দেউৰী গৈ আছোঁ আমি একেলগে মিলি পানী চাবৰ কাৰণে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এইফালে দেখিছে বৰ্তমান পানী আহি আছে। বৰষুণ যিমান পৰিছে সিমান পানী বাঢ়ি আছে। ৰাস্তা উঠিব আজি ভিডিঅ'ত, এই দেখিবলৈ পাই আছে। এই বেছি হ'লে দেখিব পাইছে, এই তেতলীয়া পাহাৰখন দেখিছে এইফালে, তাত যাব লাগিব আমি পানী বেছি হ'লে। এইফালে দেখিছে চব পানী পানী। এইফালে মানুহ এজন জাল পাতি আছে, দেখিবলৈ পাইছে। পানী আহিছে আৰু আজি ৰাতিপুৱাৰ ভিতৰতে আজি সোমাই যাব পানী। এইফালে দেখিছে বুদ্ধেশ্বৰ দেউৰী এইফালে ৰখি আছে, দেখিবলৈ পাইছে। এইফালে চাওক, এই আগত দেখিছে সেইটো হৈছে আমাৰ গাঁৱৰ ওচৰতে কৰবাৰী গাঁও। তাত ইটা ভাটি এটা আছে দেখিছে, সেইটো চাই থাকক। মই অলপ এতিয়া পানী নামি যাম, চাই থাকক। সেইখিনি জেগাখিনি অলপ চাওক, কেনেকুৱা ধুনীয়া দেখিছে। এইখিনি চাওক, এই বঢ়িয়া দেখিছে। এইবিলাক চাওক, বঢ়িয়া। একবাৰ এই নাজাৰাটো চাওক কেনেকুৱা লাগিছে, একবাৰ চাওক না। কি ধুনীয়া জেগাত আমি বাস কৰি আছোঁ। গাঁও হ'ল পশ্চিম মেৰুৱা গাঁও। এইখন বাঁহবাৰী, বহুত ডাঙৰ বাঁহবাৰী। চাওক কেনেকুৱা লাগে এবাৰ দূৰৰ পৰা। ভয়ানক এইখন বাটল, ৰাতি ভূত চুত ওলাই এইখন বাটলত। চাওক, এই বৰ্তমান লোকেল মুৰ্গী দেখি আছে। এইবিলাক চাওক, পলাইছে মোক দেখি। এইবিলাক চাওক, এয়া দেখিবলৈ পাইছে আমি বুদ্ধেশ্বৰ দেউৰীৰ লগত গৈ আছোঁ। সেইফালে এই গাঁৱৰ ৰাস্তাটো বৰ্তমান পকী হৈ গৈছে। এয়া চাওক, বেছি দিন হোৱা নাই আৰু পকা হৈছে আমাৰ ৰাস্তাটো। চাওক কি ধুনীয়া বনাইছে। আগলৈ চাই থাকক ভিডিঅ'টো শেষলৈ। এইটো চাওক কেনেকুৱা লাগিছে। এইফালে আগত আছে দলংখন পাৰ হৈ কৰৈবাৰী গাঁও। চাওক এবাৰ এই ৰোডটো চাওক, পশ্চিম মেৰুৱা টু কৰৈবাৰী দলংখন চাওক। এয়া কি মাটি তুলিছে চৰকাৰে, তাৰ চব ভাঙি গৈছে। মাটি চাটি চব খহি গৈছে। কোম্পানী কাম হ'ব এইবিলাক। চাওক আপোনালোকে কি ডিচিশ্যন লৈ ল'ব, চাওক এবাৰ চব খহি গৈছে। এইবিলাক চাওক 5 মাহতে কেনেকুৱা খহি গৈছে দলংখন, এবাৰ চাওক। এইবিলাক বস্তুবিলাক দেখি আছে। দলংখন এবাৰ চাওক কি ধুনীয়া বনাইছে, কিন্তু 5 মাহ হওঁতে চব খহি গৈছে। পানীখিনি চাওক কিমান পানী বাঢ়িছে, যিমান বৰষুণ দিছে সিমান পানী বাঢ়িছে। চাওক এবাৰ চাৰিওফালে পানী পানী। এই চাওক কোৱাবাৰী ৰাস্তাটো যাব আৰু ডুব। এইফালে অলপ দেখা দিছোঁ ৰ'বক, এইটো চাওক কেনেকুৱা। হ'ব বাৰু আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। ধন্যবাদ।